নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিবলৈ ওলাইছোঁ অংগনবাড়ী কৰ্মী, অংগনবাড়ী মিনি কৰ্মী আৰু অংগনবাড়ী সহায়িকা আৰু স্কুলৰ ৰান্ধনিৰ মাননি বৃদ্ধি যদি কৰে তেতিয়াহ'লে কেনেকুৱা ধৰণৰ সমস্যাই দেখা দিব পাৰে। তাৰ আগতে যদি আপুনি চেনেলটোত নতুন হয় তেনেহ'লে চেনেলটো এটা ছাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ এটা ছাবস্ক্ৰাইবে মোৰ চেনেলটো গ্ৰ' কৰাত বহুত সহায় কৰিব। এতিয়া আহিছোঁ মূল কথালৈ। অংগনবাড়ী মিনি কৰ্মীসকলৰ কথা কি ক'ম। অংগনবাড়ী মিনি কৰ্মীসকলে কৰ্মীৰো কাম কৰিব লাগে, সহায়িকাৰো কাম কৰিব লাগে, কিন্তু তেওঁলোকক মাননি বৃদ্ধি নকৰে। তেওঁলোকৰ কষ্ট বহুত হয়, কাৰণ এগৰাকী কৰ্মীৰ সহায়িকা থকা আৰু এগৰাকী মানুহে গোটেইখিনি কাম কৰিব লগাটো বুজি পাওঁ, কষ্ট বহুত হয়। আৰু আনহাতে কৰ্মীসকলৰ কথাটো কি ক'ম। কৰ্মীসকলে মোবাইলত যিবিলাক কাম কৰে, পচন্তেকাৰ, এম্পিয়াৰ দিয়া, সেইবিলাকৰ কথা নক'লেও হ'ব। অংগনবাড়ী কৰ্মীসকলে বহুত বেছি কষ্ট কৰে। আৰু ইফালে যদি অংগনবাড়ী সহায়িকাসমূহক দৰমহা বৃদ্ধি কৰে তেতিয়াহ'লে স্কুলৰ যিখিনি ৰান্ধনি আছে সেইখিনিয়ে আন্দোলন কৰিব পাৰে নেকি বাৰু, কাৰণ সহায়িকাখিনিয়ে ইমান এটা বেছি প্ৰেছাৰ লৈ নাথাকে। কিছু চেণ্টাৰত দেখা যায় যে সহায়িকাই সকলো কাম কৰে বা সহায়িকাই বহুত বেছি কষ্ট কৰে, কিন্তু কিছুমান চেণ্টাৰ এনেকুৱা আছে যিবিলাকত সহায়িকাৰ ইমান বেছি গুৰুত্বপূৰ্ণ ভূমিকা পালন নকৰে। আৰু এই যিটো কথা আছে সেইটোক স্কুলৰ ৰান্ধনিসমূহে এটা ইছ্যু বনাব পাৰে নেকি। চৰকাৰে এই কথাটোক লৈয়ে মাননি বৃদ্ধি কৰা নাই নেকি, যে অংগনবাড়ী সহায়িকাসমূহক যদি মাননি বৃদ্ধি কৰে তেতিয়াহ'লে স্কুলৰ ৰান্ধনিসমূহেও যদি আন্দোলন কৰে তেতিয়াহ'লে কি হ'ব ছিটুৱেশ্যনটো। আমি নৱেম্বৰলৈ বাট চাওঁ, নৱেম্বৰলৈ যদি একো ডিচিশ্যন নলয় তেতিয়াহ'লে আপোনালোকৰ সম্পাদিকাৰ সভানেত্ৰীটো কৈছে যে আকৌ আন্দোলন কৰিব, তেতিয়ালৈকে আমি বাট চাওঁ কি হয়।